মনৰ কথাবোৰ আনক নোকোৱাটোৱেই ভাল। মন সলনি হৈ যায়, কিন্তু কথা ঘূৰাই লোৱা নাযায়। কিছুমান মুহূৰ্তত কেতিয়াও পাহৰিব পৰা নাযায় আৰু কেতিয়াও ঘূৰাই পোৱাও নাযায়। ভাল মানুহৰ আশাত নাথাকি নিজেই এজন ভাল মনৰ মানুহ হোৱা। অন্তত আন কোনোবাই এজন ভাল মানুহ পাব। প্ৰকৃত বন্ধু তোমাক কন্দা দেখিলে কান্দিব আৰু ভুৱা বন্ধু তোমাক কান্দিব দেখিলেই পলাব। শিশুসকলৰ পিছত টকা খৰচ নকৰি তেওঁলোকক সময় দিয়াটো বেছি জৰুৰী। ছোৱালীবোৰে একেবাৰে সৰু সৰু কথাত কান্দে সঁচা, কিন্তু জীৱনৰ কঠিন সময়খিনি হাঁহিমুখে কটাই দিবও পাৰে। কামত আহিব পাৰে বুলি ভাল ব্যৱহাৰ কৰিব, এইটো একেবাৰে উচিত নহয়। ভাল ব্যৱহাৰ এই কাৰণে কৰিব সেইসকলে নহয়, কিন্তু কিছুমান মানুহ অন্তত সন্মান ডিজাৰ্ভ কৰে। যোগ্য মানুহবোৰে কেতিয়াও আনক সমালোচনা নকৰে, যোগ্যতাহীন মানুহবোৰে আনক সমালোচনা কৰে। ভাল পাবলৈ কেতিয়াও দামী গিফ্টৰ প্ৰয়োজন নহয়, ভাল পোৱাটোৱে সকলোতকৈ দামী। সেই ভাল পোৱাৰ প্ৰতীক ৫ টকাৰ গোলাপ আজিও ফুলৰ ৰাণী। কাজিয়া এদিন নহয় এদিন মিটমাট হৈ যায়, কিন্তু হৃদয় ভেদা কথাবোৰ মনত থাকি যায় আজীৱন। দায়িত্ববান স্ত্ৰী এজন পুৰুষৰ বাবে অহংকাৰ, আৰু চৰিত্ৰবান স্বামী এজনী নাৰীৰ অলংকাৰ। পাৰফেক্ট নহ'লে হ'ব, বিশ্বাসযোগ্য হোৱাটো বেছি প্ৰয়োজনীয়। সাইকোলজিকেল ফেক্ট: ১ নম্বৰ মানুহৰ স্বভাৱ কেনেকুৱা জানে? মানুহে সেই সমস্ত মানুহক অৱহেলা কৰে যিসকল তেওঁক মূল্য দিয়ে। আনহাতে যিসকলৰ পৰা তেওঁ মূল্য নাপায় তেওঁলোকৰ ফালে বেছি আকৰ্ষিত হয়। সেয়ে আপোনাক যিসকলে ভাল পায় তেওঁলোকৰ লগত থাকক। ২ নম্বৰ, আপুনি কি জানে? বিশ্বৰ প্ৰায় ৯০% মানুহ মেছেজ, চিঠি বা ডায়েৰীত সেই সকলোবোৰ কথা লিখে যিবোৰ তেওঁ মুখেৰে কৈ প্ৰকাশ কৰিব নোৱাৰে। ৩ নম্বৰ, আপুনি কি বেছি সময় শুই কটায় নেকি? বেছি সময় শুৱাটো ভাল নহয়, কাৰণ যিসকলে ব্যক্তি বেছিভাগ সময় শুই থকাত ব্যয় কৰে তেওঁলোকৰ মানসিক চাপ বেছি হয় এবং মন মাৰি থকা ভাৱটো তেওঁলোকৰ আপুনি আহি যায়। ৪ নম্বৰ, ৰাতি শোৱাৰ সময়ত যদি হঠাতে তেওঁ আপোনাৰ কোৱা এজন মানুহৰ কথা মনত পৰে, তেনেহ'লে সেই ব্যক্তি আপোনাৰ সুখৰ কাৰণে নাইবা সেই ব্যক্তিজন নিশ্চয় অতীতত আপোনাক আঘাত কৰিছিল। ৫ নম্বৰ, আপুনি কি জানে? আপুনি যিমান বেছি ঠাণ্ডা ৰুমত শুব, আপোনাৰ সিমান বেছি ভয়ানক সপোন অহাৰ সম্ভাৱনা থাকে। প্ৰয়োজনত সকলোৱে কথা পাতে, কাৰণ অকাৰণে যিসকলে সকলো সময়ত খবৰ লয় এওঁলোকে জীৱনৰ গুৰুত্বপূৰ্ণ মানুহ। সংখ্যাটো কম হ'লেও এওঁলোকে প্ৰকৃত প্ৰিয়জন। যিবোৰ ছোৱালী খং বেছি হয় তেওঁলোকৰ মনত ভালপোৱাটো বহুত বেছি হয়, আৰু যাৰ ওপৰত বেছি খং দেখায় তেওঁক সকলোতকৈ বেছি ভাল পায়। মানুহ কি অদ্ভুত নহয়নে? অপমান কৰি কয়, বেয়া নাপাব দে। পৰিয়ালৰ এটা ধ্বংস কৰিবৰ বাবে পৰিয়ালৰ এজন দুষ্ট বুদ্ধিৰ সদস্য যথেষ্ট। চেহেৰা আৰু বস্ত্ৰ সৰ্বদা মিছা কয়, মানুহৰ আচল পৰিচয়টো সময়ে কয়। লোহাক কোনেও কষ্ট দিব নোৱাৰে, কিন্তু তাৰ নিজৰ মামৰে তাক কষ্ট কৰি দিয়ে। ঠিক তেনেদৰে আপোনাক কোনেও কষ্ট দিব নোৱাৰে, কিন্তু আপোনাৰ চিন্তাই আপোনাক হৰুৱাব পাৰে। যিজনে কথাই কথাই খং কৰে তেওঁৰ মনত ভাল পোৱাৰ বাহিৰে আৰু একো নাই, কাৰণ খঙৰ আঁৰত লুকাই থাকে ভাল পোৱাৰ গভীৰতা, যিটো সকলোৱে বুজিব নোৱাৰে। আৱেগ আৰু ইচ্ছাৰ মূল্য আনৰ পৰা বিচাৰি ফুৰাটো উচিত নহয়। তুমি তোমাৰ বাবে সকলোতকৈ দামী, সেয়ে আনৰ পৰা মূল্য নিবিচাৰিবা। নিজকে আগতে মূল্য দিয়া আৰু সৃষ্টিকৰ্তাক ধন্যবাদ দিয়া।
কথাবোৰ যদি মন চুই গৈছে তেনেহ'লে প্লিজ এটা লাইক কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থাকিবা, ভালেই থাকিবা। ধন্যবাদ। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।